অৱশেষত মিয়াৰ সন্তানক প্ৰধানমন্ত্ৰীয়ে ক'লে, ৱাও বেটি তুমনে হিন্দুক হাৰা দিয়া। বিশ্ব ইতিহাসত কোনো হিন্দুৱে কৰিব নোৱাৰা কাম কৰিলে মিয়াৰ সন্তান মৰিয়মে। মাত্ৰ 12 বছৰ বয়সত বিশ্বৰ প্ৰথম স্থান দখল কৰিলে মৰিয়মে। আপুনি এগৰাকী মুছলমান হিচাপে সগৌৰৱেৰে এটি সুন্দৰ মন্তব্য দি ভিডিঅ'টি শ্বেয়াৰ কৰক। এয়া চাওক পিতৃ-মাতৃৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰীৰ কাষত মৰিয়ম ছিদ্দিকী। এয়া চাওক দ্বিতীয়টি দৃশ্য, কিদৰে প্ৰধানমন্ত্ৰী নিজে ফুলেৰে স্বাগতম জনাইছে মৰিয়মক। এয়া চাওক মৰিয়মে কিদৰে সন্মান জনাইছে দেশৰ প্ৰধানমন্ত্ৰীক। ইছলাম ধৰ্মত এটি কথা সুন্দৰকৈ লিখা আছে যে পৃথিৱীৰ সকলো ধৰ্মক সন্মান কৰিবা। যিকোনো ধৰ্মৰ বিষয়ে তুমি অধ্যয়ন কৰিবা, তাকে কৰিলে মৰিয়ম ছিদ্দিকীয়ে। মুম্বাইৰ বাসিন্দা 12 বছৰীয়া মৰিয়মে ভাগৱত গীতা চেম্পিয়ন লীগ জিকি দেশৰ প্ৰথম স্থান দখল কৰি আজি প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰে। মৰিয়মৰ অসাধাৰণ আগ্ৰহক অভিনন্দন জনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, যমুনা এনি।